जोंनि आफादनि फारसेनिफ्राय मानगोनां हेमन्त कुमार बसुमतारी बिथांखौबो आलासिनो मान बावनो थाखाय गुरै खावलायनाय जाबाय। बिथांनिसिमबो गोजोननाय थाबाय। मोजाङै बर' रायज्लायनो हाया बेखायनो अসমীয়াতে কম বেয়া নাপাব চবকে কৈছো মই খাওয়ান নাঙা দেই চবেই বুজি পাইছো ন মানে অসমীয়াত ক'লে অলপ মই নিজে ক'ব পাৰিম আৰু সৰুৰ পৰা ঘূৰি 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 গাঁও এৰাৰ পিছত অসমীয়া কওঁতে কওঁতে অসমীয়াই হৈ গৈছে হিন্দী অসমীয়া ইংলিছ এনেকৈ যিয়ে নহওক আজি বেছি টাইম নাই 10টাৰ পৰা হোৱা কথা আছিল কিন্তু 10টাত নহ'ল 12টা বাজিল মোৰ 4টা বজাত মোৰ ফ্লাইট আছে কালি আকৌ ওদালগুৰিত মিটিং আছে পৰহি তেজপুৰত আছে গতিকে আজি আপোনালোকক চবকে দেখি মোৰ ইমান ভাল লাগিছে যে আমাৰ বড়ো ছ'চাইটি এখন যে বম্বেটো আছে আৰু এনেকৈ মানুহ হ'ব বুলি মই কেতিয়াও ভাবাই নাছিলোঁ ইমান ভাল লাগিছে মোৰ আজি মই নিজকে মানে বহুত প্ৰাউড ফিল কৰিছোঁ আৰু মোৰ সৰুৰ পৰা এটা এইম আছিল মোৰ লক্ষ্য আছিল যে মই নিজৰ জাতিটোৰ কাৰণে মই কিবা এটা কৰিম আৰু এইখিনি কিবা এটা কৰাৰ কাৰণে মই ক'ব লাগিব মোৰ একদম সৰু কালৰ পৰা মই ক'ব লাগিব আৰু আজিৰ এই দিনটো মই কেনেকৈ পাইছোঁ সেইটো খুব মানে শুনিলে মানুহে হয়তো বিশ্বাস নকৰিবও পাৰে দেখাবিলাকে বিশ্বাস কৰে চবেই আচৰিত হয় আজি মোৰ বয়স হৈছে তেওঁ কি কৰোঁ নিজে ধুই পেলাই মই গাৰু তলত লৈ একদম ইস্ত্ৰি কৰাৰ নিচিনাকৈ থওঁ মুঠতে মই একদম মানে টিপ টপ কৰি পাতি এটাই জোতা এটাই চোলা এযোৰে ইউনিফৰ্ম কাৰণ তেতিয়া 9টা 11টা বাচ্চা কোনে চাব দেউতাও ইমান হেৰি নহয় মাটিৰ ধান খেতি কৰাৰ খেতি মানে খেতিৰ ধনী কিন্তু টকা পইচা দি ধনী নহয় আৰু দেউতাও খুব দিলদাৰ আছিলে মানুহ দুনীয়াৰ মানুহক আনি পঢ়াই খেলাই শিকাই এনেকুৱা তাৰপিছত আহি মই যেনিবা ক্লাছ 9ত মই ওদালগুৰি হায়াৰ ছেকেণ্ডেৰীত যাব লগা হ'ল কিয়নো ইতিমধ্যে মোৰ দেউতাই মানে আকৌ বিয়া কৰালে লখিমপুৰৰ ছোৱালী বিয়া কৰালে जोंनि थाखाय जोबोद खुसिनि दिन होननानै साननो हायो दिनै गावनि बेसेन गोनां समखौ गारनानैबाबो जों मुम्बाइ बर' ससाइटिनि खावलायनायाव जों बयनिबो गेजेराव नुजाफैदों बेनि थाखाय आं बिथांखौ जों बयनिबो जानानै साबायखर बावनाय थाबाय